ফোনটোতো দেখোন বেলেঞ্চ কাটি দিলে। বেলেঞ্চেই শেষ হৈ থাকিলে। হোৱাটছআপতে মেছেজ এটা কৰি তাইক কৈ দিব লাগিব, পাৰিলে ফোন কৰিবা বুলি। তাই বা ফোন কৰে নে নকৰে, কৰিলেও কৰিব নকৰিলেও নেযা। তথাপিতো মেছেজ এটা কৰিয়ে থওঁ। পাৰিলে ফোন কৰিম কৈছে তাই, কৰিলেই হয় আৰু। তোমাৰ কথাই আমনি কৰে নিজানত থাকিলে। মইতো অফিচে ফোন কৰাৰ কথা আছিলে, পাৰ্বীৰ লগত ফুৰিবলৈ আহোঁতে। পাৰ্বী অহাৰ আগত ফোনটো কৰি লোৱাই ভাল হ'ব। হেল্ল', চিনি পাইছানে বাৰু? চিনি পাইছো। মই আৰু তোমাক চিনি নাপাম নে? কি কৰি আছা? এনেই আছো আৰু। তুমি কি কৰিছা? মই লগৰ এজনীৰ লগত শ্বপিং কৰিবলৈ আহিছোঁ। সেইবাবেই তুমি মোলৈ ফোন কৰিব পাৰিছা ন? নহ'লেতো ঘৰত থাকিলে মা দেউতাৰ পৰা ফোন কৰিবই নোৱাৰা। সেইবাবেইতো তোমালৈ ফোন কৰিব পাৰিছো ন। হ'ব দেই এতিয়া, মোৰ লগৰজনী অহা নিচিনা দেখিছোঁ। বাই। ঠিক আছে তেতিয়া, শ্বপিং কৰি লোৱাগৈ। তই অথনিৰে পৰা ৰৈ আছ নেকি? ৰৈ চাগে আমনি লাগি গ'লগৈ ন? বহুত সময় হ'ল অহা, তই ইমান দেৰি কৰিছ আৰু। অলপ দেৰি হৈ গ'লো, অলপ প্ৰব্লেম এটাত পৰিলোঁ, বেয়া নাপাবি দে। ব'ল এতিয়া সোনকালে যাওঁ ব'ল, বহুত শ্বপিং কৰিব লগা আছে। ব'ল তেতিয়াহ'লে।